হয়, আজি ৰাভা ষ্টুডেণ্টছ ইউনিয়নৰ পৰা আমন্ত্ৰিত অতিথি হিচাপে তেখেতসকলে মাতিছিলে আৰু উপস্থিত হ'লোঁ। খুব ভাল লাগিছে। মই গৌৰৱান্বিত যে এনে এখন সমষ্টিত প্ৰতিনিধিত্ব কৰি আছোঁ, য'ত হিন্দু, মুছলিম, বড়ো, ৰাভা, গাৰো, আদিবাসী, নেপালী, ৰাজবংশী চব জাতি জনগোষ্ঠী আছে। এনেকুৱা এখন সমষ্টিত প্ৰতিনিধিত্ব কৰিব পেলাই বহুত ভাল লাগে মনটো। খুব আনন্দিত যে এনেকুৱা এটা মিক্সড কমিউনিটি থকা এটা সমষ্টিক মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ। ৰাভা ভাইসকলৰ লগত মত বিনিময় কৰিলোঁ আৰু তেখেতসকলৰ যিটো আজিৰ সভাখন খুব সুন্দৰ হৈছে। আৰু ৰাভা ভাইসকলৰ লগত আমাৰ এটা আত্মিক সম্পৰ্কৰ নিচিনা। এই সৰুৰে পৰা একেলগে আমি উঠা বহা কৰোঁ, তেখেতসকলৰ ঘৰত মই যাওঁ, তেখেতসকলে আমাৰ ঘৰত আহে। কি সুন্দৰ এটা বণ্ড অফ লাভ যিটো কয়, মানে কি সুন্দৰ এটা পৰিৱেশ। গতিকে আমি তেনেকুৱা এটা পৰিৱেশতে আমি মানে ডাঙৰ দীঘল হৈছোঁ, য'ত মিক্সড কমিউনিটি থকা এটা ঠাই। আৰু সেইখন সমষ্টিৰ পৰাই মই এইবাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছোঁ। চাওক, খুব ভাল প্ৰশ্ন কৰিছে। চাওক, মই আছৰাফুল ইছলাম কেনেকুৱা আপোনালোকে গম পায়। মই আদাৰ কাষ্ট কমিউনিটিয়ে যথেষ্ট মৰম ভাল পোৱা দিছে আৰু তেখেতসকলে যথেষ্ট মোক ভোট দিছে। কিয় দিছে? তেখেতসকলে মোক আঁকোৱালি লৈছে ন। আৰু সকলো জাতি জনগোষ্ঠীৰ সমান কাম কৰিম মই। ইচ এণ্ড এভৰি কাষ্ট এণ্ড কমিউনিটিজ ইকুৱেল যিটো প্ৰিভিলেজ সেইটো পাব। আছৰাফুল ইছলাম সকলোৰে কাৰণে, আছৰাফুল ইছলাম ফৰ অল, সকলোৰে কাৰণে। তো ভাল লাগিছে, আপোনালোকেও আহিছে। ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি, আপোনালোকে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ স্বৰূপ, আপোনালোকক সকলো সময়তে লগ পাই থাকোঁ। এটাই কথা, সমষ্টিখন নতুনভাৱে সুন্দৰকৈ আমাৰ প্ৰতিটো কাষ্ট কমিউনিটিৰ চেণ্টিমেণ্ট বুজিব পৰাকৈ আমি আগুৱাই যাব লাগিব। আৰু আজিৰ সভাখনত আমাৰ সভাপতি চাহাব, আৰচুৰ সভাপতি চাহাব, আমাৰ গাঁওবুঢ়াসকল আৰু আমাৰ শ্ৰদ্ধেয় ছিনিয়ৰ চিটিজেনসকল, তেখেতসকলে যথেষ্ট মৰম দিছে, যথেষ্ট সন্মান যাচিছে। আৰু আগন্তুক দিনত তেখেতসকলৰ কাৰণে মই কিমান দূৰ মই কৰিব পাৰিম সেইটো লৈ অকণমান মই চিন্তিত হৈ আছোঁ। আৰু আশীৰ্বাদ কৰিব, যিকোনো কামত মই সহযোগিতা কৰিম বুলি মই নিজে দৃঢ় বিশ্বাসী।